হেল্ল' কোৱা। পাহৰি যোৱা মোক। নোৱাৰিম ক'লে নহ'ব, পাহৰিব লাগিব তুমি। ভাল পাইছোঁ তোমাক, পাহৰি যাবৰ কাৰণে নহয়। মই যে সুখী নহয় তোমাৰ লগত। কি? কেনেকৈ ক'ব পাৰিলা এইটো, আৰু কিয়? বাছ ভাল নাপাওঁ। ভাল নোপোৱা? হঠাৎ কি হ'ল তোমাৰ? কোৱা জেছ। মই একো নাজানো, বাছ তুমি আঁতৰি যোৱা মোৰ পৰা আৰু মোক শান্তিত মোৰ মতে থাকিব দিয়া। কি কৈ আছা তুমি? তোমাকতো মই কেতিয়াও একো নকৰিবি বুলি বান্ধি ৰখা নাই, তথাপি জেছ প্লিজ ৰিজনটো কোৱা। প্ৰমিজ মই তোমাক জোৰ নকৰোঁ, কাৰণ মই তোমাক সুখী দেখিব বিচাৰোঁ, আৰু তুমি যি কৰি সুখী থাকিব বিচাৰা থাকিবা, মোৰ ভাল লাগিব। তুমি মোক বহুত ভাল পোৱা ন? তেতিয়াহ'লে আঁতৰি যোৱা না। আগত কাৰণটোতো কোৱা, কিয় এনেকুৱা কৰি আছা? প্লিজ কোৱা না। শুনা, চৰি, মই কাৰোবাক ভাল পাই পেলাইছোঁ আৰু তাৰ কথা ঘৰত কৈছোঁ। আমাৰ বিয়াৰ কথা আলোচনা কৰি আছে ঘৰত। ৱাও, মই একো নজনাকৈ ইমানখিনি হৈ গ'ল, আৰু মই পাগলৰ দৰে তোমাৰ সুখী হোৱাৰ কাৰণটো সুধি আছোঁ, আৰু তোমাৰ সুখী হোৱাৰ কাৰণটো হৈছে আন কোনোবা। যোৱা, সুখী থাকিবা, তোমাৰ সুখতেই ময়ো সুখী। বাই। হেল্ল' 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 শুনাচোন।